हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আপোনালোকৰ সকলোৰে আশীৰ্বাদত আমিও ভালে আছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আজি হৈছে 6 নৱেম্বৰ আজি আমাৰ বেবী মানে ঘৰলৈ আহিলে তো অকমান আগতে হস্পিটালৰ পৰা আহি পাইছো গা পা ধুই ভাবিছো লাঞ্চ অলপ বনাম আৰু যেহেতু টাইম হৈয়ে গ'ল এটা বাজি গৈছে তো মানে তাই ঘৰত মানে দিদুহঁতৰ ঘৰৰ পৰা আহোতে মানে অকমান চিকেন আৰু লাই শাক লৈ আহিলো ভাবিলে কিন্তু নিজে ভালকে বনাই মেলি ভালকে খোৱা হোৱাও নাই তো অকমান এক্সপেৰিমেন্টাল চিকেন ৰেচিপি এটা বনাই খাওঁ বুলি ভাবিলো আৰু আপোনালোকৰ লগত অলপ শেয়াৰ কৰো তেতিয়া হলে বলক মই মোৰ লাই শাকৰ লগত চিকেন মই কেনেকৈ বনাওঁ আপোনালোকৰ লগত দেখুৱাই আছো এয়া লৈছো লাই শাক আপোনাৰ নিজৰ মতে নিজে যেনেকুৱাকৈ খায় সেনেকুৱা অনুপাতত ল'ব পাৰে কেঁচা জলকীয়া তাৰ পিছত ইয়াতে মই লৈছো এটা বিলাহী আলু আপোনালোকৰ নিজৰ পছন্দ মতে ল'ব পাৰে কাৰণ মই যেহেতু বহুত বেছি আলু আমাৰ খোৱা নাযায় সেইকাৰণে মই এটাই লৈছো এফালে লৈছো শুকান জলকীয়া এতিয়া তেজপাত আদা নহৰু পেষ্ট আৰু ইয়াতে লৈছো চিকেন আৰু পিয়াজ মিডিয়াম সাইজৰ তিনটা চাৰিটা হ'লে হৈ যায় আৰু একচুয়ালি চিকেনখিনি মই ব্ৰইলাৰ চিকেন লৈছো আপোনালোকে লোকেল চিকেন ল'ব পাৰে লোকেল চিকেন হ'লে একচুয়ালি খাবলৈ বেছি ভাল হয় কিন্তু মোৰ মানে কি হৈছে মই অলপমান চিকেন কিনাত অলপ উইক হয় মানে সদায় মানে থক খাব লাগে সেইকাৰণে ভাবিছো এইটোৰে আজি কাম চলাই দিওঁ তেতিয়াহ'লে বলক আমি চিকেনটো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছো চিকেন বনাবলৈতো সকলোৱে জানে নৰ্মেল চিকেন যেনেকৈ বনাই মই তেনেকৈয়ে বনাইছিলোঁ পিঁয়াজখিনি প্ৰথমতে ব্ৰাউন কালাৰ হোৱালৈকে অলপ ৰৈছিলোঁ তাৰপিছত মই আদা নহৰু পেষ্ট দি অকণমান ভাজি তাতে নিমখ হালধি তাৰপিছত আপোনাৰ মই দিছিলোঁ অলপ জিৰা গুড়ি আৰু আপোনাৰ চিকেন মছলা দিব পাৰে নিদিব পাৰে মই অকণমান দিছিলোঁ আৰু ৰেড চিলি অলপ দিছিলোঁ বাছ মছলাৰ নামত এইখিনিয়ে আছিলে তাৰপিছত এইখিনি অলপ ভালকৈ ভাজি মেলি আপোনালোকে দিব পাৰে এতিয়া চিকেনখিনি নৰ্মেলি মই দি পেলাই বিলাহী দিব লাগিব মই বিলাহী চিকেন দিয়াৰ পিছতে দিওঁ সদায় তাৰপিছত আপোনাৰ 15 মিনিটছমান ফ্ৰাই হোৱাৰ পিছত চিকেনখিনি আপোনালোকে লাই শাকখিনি দি দিব তাৰপিছত এইটো একদম সহজ হয় জানে সকলোৱে একদম ইজি তো লাই শাকখিনি আপোনালোকে দি পেলাই লাই শাকৰ গোন্ধ এটা বিৰাট ধুনীয়া গোন্ধ এটা থাকে ন সেই গোন্ধটোৰ কাৰণে খাই একচুৱেলি এই চিকেন বিৰাট টেষ্টি হয় তো মানে লাই শাকখিনি দিয়াৰ পিছত আপোনালোকে নৰ্মেল সিজিব কাৰণ লাই শাকৰ পৰা যিহেতু পানী ওলায়ে তো মই আৰু এক্সট্ৰা পানী ইয়াতে ব্যৱহাৰ কৰা নাই তো সেইখিনিতে ধুনীয়াকৈ সিজি যাবলৈ দিছোঁ আৰু যিহেতু ব্ৰইলাৰ চিকেন পটককৈ সিজিয়ে যায় তো তেনেকৈয়ে লৈছোঁ ইয়াত দেখিছেনে চিকেনৰ কালাৰ ইমান ধুনীয়া হৈ গৈছে ৰুটিৰ লগত খাই ভাল লাগে যিহেতু মই ঘৰত মানে দুপৰীয়া সময়খিনি অকলে থকা হয় তো লাঞ্চত যিহেতু ৰাতিপুৱা ভাত খাইছোঁৱে তো লাঞ্চত মই শুকান ৰুটিয়ে আজি বনালোঁ তো সেইকাৰণে এটা ছাইডত মই ৰুটিও বহাই দিলোঁ একেলগে গাইজ মই টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে তো আপোনালোকক মই একেবাৰে লাঞ্চৰ পিছত লগ পাই আছোঁ চাওঁ কেনেকুৱা হৈছে চাই যাওঁ বহুত টেষ্টি হৈছে আপোনালোকে খাই চাবচোন হেল্ডিও হয় আৰু সদায় আৰু নৰ্মেল চিকেন কিমান খাই থাকিব লাঞ্চ কৰি মই আধা ঘণ্টামান ৰেষ্ট ল'লোঁ তাৰপিছত যিহেতু ঠাইত যাব লগাও আছিলে মোৰ ধোৱা কাপোৰকেইটা পটাপট ওপৰৰ পৰা আনি জপাত ব্যস্ত হৈ গ'লোঁ একেবাৰে হেল্ল' গাইজ মই কাম চাম কৰি জাষ্ট আজৰি হৈ আহিলোঁ এতিয়া ওলাইছোঁ দিদুহঁতৰ ঘৰত যাওঁ একচুৱেলি মাইনাৰ বস্তু এটা দিব যাব লাগে সিহঁতে চব বস্তু অলৰেডি কিনিছেই মানে তথাপিতো মাৰ ফালৰ পৰা সৰু কিবা এটা কিনিছিলে তো বাট্টাপ এটা মোক কিনিবলৈ কৈছিলে তো মই কিনিলোঁ তো এতিয়া দি থৈ আহোঁ যিহেতু ঘৰৰ ওচৰতে পটাপট গৈ পেলাই দি থৈ আহোঁ আকৌ ৰৈ থাকিব ইয়াতে তেতিয়াহ'লে বলক ইমান মৰম লগা হয় বাচ্চাটো আজিকালি মানে ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক ওলাইছে না চাওকচোন কিউট হয় যিহেতু দিদুৰ ঘৰ আমাৰ ঘৰৰ পৰা 3-4 মিনিটৰ ডিষ্টেঞ্চতে হয় তো মই একেবাৰে ৰিক্সা জিন্দাবাদ বুলিয়ে ওলালোঁ আৰু ঘৰৰ পৰা The next day. গ'লো কি হ'ল জিমৰ কাৰণে দেৰি হৈছে কাপোৰ চাপোৰ পিন্ধি শুই আছে যে ইমান মস্তিয়ালা হৈছে যে তোমাৰ বলা দেৰি আছে জিম যাম এই ছোৱালী বলা কালি পৰা যাম দিয়া আৰে কালি নহয় কালি পৰা যাম হেই বলা জিম যাম মই ৰেডি হৈ আছো পুৰা এই উঠ জিম যাব লাগে কাপোৰ চাপোৰ পিন্ধি শুই আছে ব্যক্তি বলা ঠিক আছে মই ৰেডি হৈছো পুৰা হেল্ল'
হেল্ল' গাইজ গুড মৰ্ণিং এতিয়া জিমত গৈ আছোঁ বহুত এলাহ হৈছে একদম একদিন 15-20 ডেইজ মানে হ'ল জিম যোৱা নাই যে ই পূৰা জগাই মেলি আনিছে গ্ৰীণ টি খাই আকৌ শুই গ'লোঁ মানে মই আহিব মন যোৱা নাছিলে তো আকৌ আগৰ ৰুটিনত আহিবই লাগিব তেতিয়াহ'লে ব'লক আপোনালোকক জিমত গৈ লগ পাই আছোঁ কিয় এক্সাৰচাইজ কৰিব মন নাই হা এক্সাৰচাইজ কৰিব মন নাই ভাগৰ লাগিছে এলাহ হৈ গৈছে তুমি এক্সাৰচাইজ নকৰোঁতে এলাহ হৈ গৈছে তোমাৰ বডি বলা বলা উঠা 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 জলদি মনোজৰে ঠিক আছে পূৰা আজি ফালি দিছে লেগ মনোজ আজি পূৰা লেগ পিচ মাৰিছে আজি অ' বঢ়িয়া দে উঠা 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 মাৰা 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 টিকলি কি কৰি আছা এক্সাৰচাইজ কৰিবা এপিনে চোৱা এক্সাৰচাইজ কৰিবা হেল্ল' হেল্ল' হাই দিয়া হেল্ল' গাইজ মই জিমৰ পৰা আহি পালোঁ ভাবিছোঁ অকণমান চুলিখিনি কেয়াৰ লওঁ বহুত দিন মানে একো কৰা হোৱা নাই তো ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ অলপ কি লগাওঁনো আজি চুলিখিনিত এইটো একচুৱেলি জিভা আয়ুৰ্বেদাৰ হেনা হয় মই ৰাতিয়ে মানে তিয়াই থৈ দিছিলোঁ একদম নৰ্মেল পানীত তিয়াই থ'ব পাৰিব আপোনালোকে একো দিব নালাগে নৰ্মেলি মানুহে হেনাত আগতে আৰু দেখিছিলোঁ মাহঁতক ইউজ কৰে হেনাত কিবা কিবি ইউজ কৰে ন কণী কিবা কিবি এনেকৈ একো ইউজ কৰিব নালাগে একদম অকল নৰ্মেল পানীত ধুনীয়াকৈ ঠাণ্ডা পানীত তিয়াই থৈ দিব আৰু ৰাতিপুৱা তেনেকৈ ইউজ কৰিব আপোনালোকে ইউজ কৰি চাব মানে কি হয় বিৰাট বেছি মানে বহুত বেনিফিচিয়েল হয় একচুৱেলি এই হেনাটো নেচাৰেল ক্লিনজিং আৰু কণ্ডিশ্যনিং হয় তো আপোনালোকে ইউজ কৰি চাবচোন বিৰাট ভাল পাব হেনাখিনি লগাওঁতে আপোনালোকে একেবাৰে একদম গুৰিৰ পৰাই লগাব ধুনীয়াকৈ মাছাজ কৰি কৰি লগাব আৰু যেতিয়া শুকাই যাব তেতিয়া আপোনালোকে ৰেগুলাৰ যি শ্বেম্পু ইউজ কৰে তেনেকৈয়ে ধুই দিব পাৰে তেতিয়াহ'লে আজি আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব তেতিয়ালৈকে হেল্ডি থাকিব আৰু হেপী থাকিব আপোনালোকে বাই বাই